বাইদেউ বাইদেউ ঘৰত আছে নে? তুমি আহিলা? কি কৈছা? আছো, আহা আহা। দিনে পোহৰে যে এখন মাৰি থৈছা? মানুহবোৰ যে বৰ অহা যোৱা কৰি থাকে, সেইটো কাৰণে মাৰি থৈছো। বহাগে ব'লা। বহা। ভাত খালেনে? খালো। কিহে খালা? দালি বনালো আৰু মাছ ভাজিছিলো। তই খালি নে নাই? নাই, মই ভাত পানী বনাই গাড়ী ধুই চিধা আপোনালোকৰ ঘৰলৈ আহিছোঁ। হেৰি নহয়, কথা এটা মানে জানেনে? কি কথা? সেই ঘৰ সৰুজনীয়ে আমাৰ ঘৰলৈ চাউল বিচাৰি আহিছিলে নহয়। মই সোমাবই নিদিলোঁ। সিহঁতক চাউল দিবলৈ আছে নেকি? খেদা দিলোঁ মই ঘৰৰ পৰা। ৰহ খুৰীয়ে, তামোল এখন আনো, মই ভাতকেইটা খাই তামোল এখনো খোৱা নাই। তাৰপাছত কথা পাতিম দেই। ভিতৰত কোনে কি বুজাই আছে? আমাৰ সৰুজনী আছেহি নহয়। কেহানি আহিলে? হ'ল আজি কেইদিনমান। তেওঁ আমাৰ ঘৰলৈ পাক এটা মৰা নাই যে? না, মই তাইহে জানে আকৌ। তামোল এখন খাই লওঁ। তহঁতৰ বোলে সৰুজনী সৰুজনী গৈছিলে ন? আমাৰ ঘৰলৈ ডাঙৰজনী আহিছিলে নহয়, মই খেদাই পঠিয়ালো। চাউল বিচাৰি আহিছিলে? চাউল বিচাৰি আহিছিলে। তহঁতৰ বোলে? আমাৰ ঘৰলৈ চাউল বিচাৰি গৈছিল। যোৱা সময়ত এবোজা ৰুই নিদিয়াকৈ সিহঁতক চাউল দিবলৈ আছে নেকি? ময়ো খেদাই পঠিয়ালো ডাঙৰজনীক। ভালে কৰিলা দিয়া। পঢ়িছা? তোমালোকে তামোলৰ যদি মাৰিছা নে লোকৰ কথা আলোচনা কৰি আছা? তাই আকৌ ওলালেহি ডাঙৰ মানুহক কথাত ভাগ ল'বলৈ। আমি যে নেপাতো, তোৰ কি হ'ল? পঢ়া মানুহ পঢ়ি থাকিব লাগে তই। তই মনে মনে থাক, তোৰ পঢ়া শুনাত মন দে, নহ'লে বাপেৰৰ আগত এইবিলাক কথা চব কৈ দিম মই। যা এতিয়া ভিতৰলৈ যা। তেন্তে বহা তোমালোকে, যাওঁ। আমাৰতো কমটি নহয় নহয়, অকল সেইঘৰ কাৰণে মৰি থাকেও। আমাৰ কেইটাও কম নহয়, অকল তাহাঁতৰ কথাকে পাতি থাকে। মই বৰ ভাল নাপাওঁ বুজিছো। মই ভাল নাপাওঁ পাই, অকল সেইঘৰ কাৰণে মৰি যায় পাই। কি যে হ'ব খুৰীয়ে, মই ভাবিয়ে পোৱা নাই বুজিছ। উপায় নাই আৰু কি কৰিবা। এয়া পাই, সেইটো আমাৰতো ওলালিহে, দেখিছানে? তুমি যে বঙাইৰ লগত পৰি আছা। বল বল, মই গৈছো। বাইদেউ, মই গৈ থাকো দেই। তামোল এখন খাই যোৱা। দিয়া। খুৰীয়ে, সৰুজনী গুৱাহাটীয়ানী হয় নে নহয় বাৰু? হয়, ইয়ালৈকে আহিছে নেকি? হয়, আমাৰ ফালেকে আহিছে বুজিছো। তোমালোক বাই ভনী দুজনী মিলি কি কথা পাতি আছা? কিনো পাতিবা আৰু, এইবোৰ ঘৰৰ কথাহে পাতি আছো। গুৱাহাটী নি আহিলা? বহা বহা। হ'ব। তামোল খোৱা অভ্যাস নাই, দিয়ে যদি খাম একো। হয়, এইটো ক'বলগীয়া কথা নেকি? তামোল এখন হে।
কিছুমান থাকে নহয়, চাই লওঁ কোনোবা আহিছে নেকি। সেই কথা বুজিছা, তুমি আকৌ বেলেগৰ আগত নকবা মই যে তোমাক এইখিনি কথা কৈছোঁ। তুমিনো ক'ত লগ পালা সিহঁতক? এই পালোঁ আৰু ক'বা, শুনা কথাহে আৰু নিজে নাই কোৱা নহয়। মোৰ কথা এটা নহয়, কিন্তু আছে চাউল কেইটামান দিয়া, মোৰ নহ'লে ৰাতিলৈকে খাবলৈকে তাহাঁতে মোৰ কথা ইমান বেয়াকে কৈছে, মই তাহাঁত দুজনীক ভালকে দিম এইবাৰ। আপোনাৰো কাম বন নাই নেকি? লোকৰ ঘৰে ঘৰে লোকৰ বদনাম গাই থাকিবলৈ এইবোৰ আপোনাৰ কাম নেকি? এতিয়াই যাওক আমাৰ ঘৰৰ পৰা। সেইজনী আপুনি কোন জানে? আমাৰ ভণ্টি হৈছে। আপোনাৰ কি ঘৰলৈ যাব নাই হোৱা নেকি? অথনিচোন ভাইটি আহিছিলে। আপুনি ঘৰলৈ যাব হৈছে, আপুনি ভাইটি আহি এতিয়ালৈকে আপুনি যোৱা নাই আৰু অথচ মায়ে তুমি এতিয়ালৈকে কথা পাতিয়ে আছা। হ'ব দিয়া, ভণ্টিহঁতৰ কথা কেকেটুৱা নাকান্দিবা তুমি, পোৱালিটো আনিছিলো দুখ পাইছে বুলি। ভাইটি চাই লওঁ। বা তুমি চাহে আনিলা যে, ভাত খাবলৈ আজি চাউল নাই ভাইটি, আজি আমাৰ ভাত খোৱা নহ'বই চাগে। বা তই সাজি কাচি ওলাইছে যে ক'ৰবালৈ যাওঁ নেকি? ঘৰখন চলাবলৈ তই কিবা এটা কৰিব লাগিব বুজিছ। আজি ইমান দিন হ'ল আমি ভালদৰে ভাত এসাঁজো খাব পৰা নাই। মই যাওঁচোন, ক'ৰবাত কিবা পাওঁৱেই নেকি, নহ'লে গধূলি সাঁজত খোৱাই টান হ'ব। ক'তনো কি পাবি? বৰমা আৰু খুৰীয়ে দেখোন আমাক দেখিবই নোৱাৰে। তই যাব খুজিছ যা, মই তোক বাধা নিদিওঁ। ডাঙৰ বা সৰু বা ময়ো যাওঁচোন ওচৰৰ দাইহঁতৰ ঘৰলৈকে। সিহঁতৰ গৰুকেইটাকে চাই মেলি দিম, তেতিয়াতো তেওঁলোকে কিবা এটা সহায় কৰিব। সৰু বা লোৱা। ভণ্টি ময়ো যাওঁ বুজিছ, আজি কণাবিধতাই কিবা মিলায়ে নেকি। ভাইটি, অ' ভাইটি এইফালে আছোন। আমি ভণ্টিহঁতে গ'লে বস্তু কেইটামান নিব লাগিব নহয়। মই আইতে থৈছোঁ ৰ চাউলকেইটা আনিম। দুয়োটা লগতে যাম দেই। তই মা আছেনকে চাচোন। কোনো নাই, তেন্তে আমি এইটো চকতে যোৱাটোৱে ভাল হ'ব। মা পিছে ক'ত গ'ল? জানো ক'ত গ'ল। তই সৰু দাইকৰ ভাইটিকো মাতি দিবি দেই। মই ওলাইছোঁ আৰু। ভণ্টি, সৰু ভণ্টি আছা নে ঘৰত? অঁ আপুনি আহিছে, আহক আহক ভিতৰতে বহিব, আহক বহক।
বহকচোন। আপুনি বহকচোন, মই ভিতৰৰ পৰা হ'বই। খুৰী আপুনি কেনিবা গৈছিলে নে আমাৰ ঘৰৰ ফালে আহিলে? এই তহঁতৰ ঘৰলৈকে আহিছিলো। আপোনাৰ ভালনে? ভালেই, তহঁতৰ ভালনে? ভালেই আৰু খুৰী আপুনি অলপ বহক দেই, মই আপোনালৈ তামোল এডোখৰকে আনোগৈ। ভগৱানৰ কৃপাত যেনে তেনে ৰাতিপুৱা চাহপানীটোৰ পৰা মুকলি হ'ল আৰু। খুৰী ভণ্টি ইয়ালৈকে আছে ওচৰতে বা। খুৰী আপুনি তামোলটো নিজে কাটকচোন। মই তহঁতৰ বৰমা ঘৰৰ পৰাই আহিছো। কি যে কম, তহঁতৰ বৰমায়ে তহঁতৰ বিষয়ে যিহে বেয়া কথা কৈছে, ক'বলৈকে তহঁতক বেয়া লাগে। কিন্তু বৰমাৰ কথা কিয় তেনেকৈ কৈছে? বৰমাই আমাক বেয়া পালো, আমিতো তেওঁলোকক বেয়া নাপাওঁ। তহঁতে যে বৰমাক ইমান ভাল পাওঁ, তহঁতৰ বিষয়ে যে ইমান বৰমাই বেয়াকে কয়, জানো আৰু পাই কি যে হ'ব। অ' সৰু ভণ্টি, অ' ডাঙৰ ভণ্টি, ঘৰত আছনে তহঁত? বা ইয়াতে আছো, ইয়ালৈকে আহ। গৈছো। তহঁতে চেণ্ডেল খোল। আপুনি যে ইয়াত আমাৰ ঘৰত কি আপোনাৰ কথা লগা হেঁপাহ নপলালে নেকি? এতিয়া আকৌ ভণ্টিহঁতৰ ঘৰত আমাৰ বিষয়ে কথা লগাব আহিছে। কি হলো বা তই যে খুৰীক কেনেকৈ কৈছ? তই নাজানা ভণ্টি, এই মানুহজনী এইমাত্ৰ আমাৰ ঘৰত তহঁতৰ বিষয়ে মাৰ ওচৰত ইমান বেয়া বেয়াকে কৈ আছিলে। এতিয়া তহঁতৰ কি কৈছ তহঁতি এইবোৰ? আজি দিনতো এনেকুৱা মানুহ থাকেনে? আপুনি এতিয়াই আমাৰ ঘৰৰ পৰা ওলাই যাওক। ডাঙৰ বা সৰু বা কিয় ইমান চিঞৰি আছা? তই নাজান বিজয়, এই মানুহজনীয়ে তহঁতৰ বিষয়ে ইমান বেয়াকৈ আমাৰ ঘৰত কৈ আছিলে। এতিয়া হেঁপাহ নপলালে যে তহঁতৰ ঘৰত আমাৰ বিষয়ে কৈছেহি চাগে। আপুনি ইয়াৰ পৰা যাবনে? নহ'লে মই গতিয়াই বাহিৰ কৰি দিম। তোৰ পৰিয়ালটো লগ লাগি মোক কি খাওঁ বুলি ভাবিছা নেকি? যাওঁগে পাই তহঁতৰ ঘৰত দেখা। ডাঙৰ বা তই বাহিৰত বহিবলৈ কিবা পাৰি দে ক। বা বহিবি আহ। ভণ্টি, তহঁতৰ বাবে কিছুমান খোৱা বস্তু আনিছিলো। বা তইনো এইবোৰ কেলে আনিব লাগে অ? বৰমা আৰু খুৰীয়ে গম পালে তহঁতক গালি দিব। আমি মনে মনেহে আনিছো, কোনেও গম নাপায়। ভণ্টি এইফালে বেগটো লৈ যাবি। গৈছো। আমি এতিয়া যাওঁ ভণ্টি, তহঁতেচোন মাৰ কথা জানই, আমাক গম পালে কি কৰিব। হ'ব দে বা যা। সেইবাবে আমি গৈ থাকো। যাওঁ দেই। ইয়াত চাউলখিনি আছিলে, চাউলখিনিও কমি গ'ল। সিজনো শাক পাচলি নাইকিয়া হ'ল। কি হ'ল বাৰু? অ মাজনী ক'ত আছ তই? এইফালে আছোন। অ' মা কি হ'ল কোৱাচোন? এইফালে আহ। তোক অথনিৰ পৰা মাতি আছিলো, তই শুনা পোৱা নাই নেকি? তুমি কি মোক পঢ়ি থকা দেখা নাই নেকি? চাউলখিনি কি হ'ল আৰু শাক পাচলিখিনি কি হ'ল? মই কি জানো? তই চব জান, তই নকৰ খালি। ৰবা, মই তোমাক কথা এটা কওঁ। তুমি ভণ্টিহঁতক যিমানে বেয়াকে নোকোৱা, মই কিন্তু সিহঁতক সহায় কৰি যামেই। তই গৃহত ওলাবলৈ আহিছ, তেহেঁত খাবলৈ নাপায় মৰি যাওক, আমাৰ কি আহে যায়? মই নাজানিছিলো তোমাৰ যে মনটো ইমান কঠোৰ বুলি। সিহঁত মোৰ ভণ্টি হৈছে, সিহঁতৰ কষ্ট মই চাই থাকিব নোৱাৰো মা। ছোৱালীকেইজনীকনো ইমান গালি পাৰি থাকিব লাগেনে? হয়তো আকৌ দিলে যেনিবা ইমানকে গালি পাৰি থাকিব লাগিছে নি? সিহঁত এনে ভাল কেইজনী আমাৰ কথা তেনেকে কৈছে সিহঁতে। জয়হঁতৰ দেখোন মাটি সম্পত্তিখিনি সিহঁতে খাই আছে, তথাপিতো যে সিহঁতক চাউলকেইটা দিওঁতে ইমান গালি পাৰে সিহঁতে। ব'লা ব'লা ব'লা, আমি ইহঁতৰ কথা শুনি থাকিবলৈ নাই, ঘৰত আমাৰ বহুত কাম আছে, ব'লা। এনে ভাল স্বভাৱৰ মানুহকেইজনী। হেল্ল' বাইদেউ। মই সোনকালে যাম, গাড়ী মটৰ চলিছে নহয় এতিয়া। আপুনি চিন্তা নকৰিব, মই সোনকালে যাম। হ'ব এতিয়া। যাম। ভণ্টি ভাইটি এইফালে আছোন, ভাল খবৰ এটা আছে। গৈছো বা। কি হ'ল বা? কিয় মাতিছিলি? কামৰ জেগাৰ পৰা ফোন মাৰিছিলে, মোক অতি সোনকালে মাতিছে। তই কামলৈ যাবি জানো আকৌ? যাব লাগিব ভণ্টি, নহলেনো ঘৰখন কেনেকে চলিব?
অঁ তই যি ভাল দেখ আৰু। তহঁতৰ দুখ কষ্ট মই সহ্য কৰি থাকিব নোৱাৰো। বা তই কেতিয়ালৈ যাম বুলি ভাবিছ? কাইলৈ পৰহিলৈ মানে যাবগৈ লাগিব ভণ্টি। অঁ মই তোলৈ তেনেহ'লে কিবা কিবি ব্যৱস্থা কৰিম।